my YouTube family, good afternoon আৰু welcome back to my channel. আজি ভাবিলো এটা সৰুকে ব্লগ বনাম। আজি দেওবাৰনো কি কৰিম, বোৰিং লাগিছে, ব্লগে ষ্টাৰ্ট কৰি দিলো। তেনেহলে চাই থাকো কিনো কৰো কিনো নকৰো। ইয়াত লেবেৰা ভাজি বনাইছে আৰু মায়ে বনাইছে বৰা চাউল। লেবেৰা ভাজিত আছে বেঙেনা, উৰহি, মূলা, আলু আৰু ইয়াত ঘৰৰ বৰা চাউল মামাই লৈ আহিছিলে। নহয় মাহীয়ে আনিছিল, সেয়া বনাই আছে। এয়া ভাজি হৈ গ'ল আৰু ইয়াত আমাৰ জুজু বহি আছে অকলে এতিয়া খাবলৈ লৈছোঁ। খাওঁ আৰু ৰাতিপুৱা ব্ৰেকফাষ্ট বৰা চাউল। এতিয়া মেহেন্দিৰ টাইম। ভাবিলোঁ অকণ মেহেন্দি লগাওঁ। ভণ্টি আহিছিলে আৰু মেহেন্দি লগাই ল'লোঁ। বহুত দিন মেহেন্দি লগোৱা নাই, মেহেন্দি লগাই বহুত ভাল লাগে। চ' বিয়াৰ ছিজন, ভাবিলোঁ অকণমান মেহেন্দিকে লগাই লওঁ। ভণ্টিক ক'লোঁ মেহেন্দি অকণ লগাই দিয়ে আৰু তাই মেহেন্দি লগাই দিলে। কেঁচা জলকীয়া আচাৰ বনাবলৈ লৈছে। জলকীয়াখিনি ধুই কৰি কাটি শুকুৱাই লগতে লৈছে অকণ নেমু। কেৰাহীটো গৰম হ'বলৈ দিছে। গৰম হোৱাৰ পিছত দিব তেল। মছলাৰ নামত লৈছে সৰিয়হ, এটা জলকীয়া, জিৰা আৰু ধনিয়া, সকলোখিনি পিচি পেলাই নমাই ল'ব। এয়া তেল গৰম হ'বলৈ দিছে আৰু মছলাখিনিও পিছা হৈ গৈছে। জলকীয়াখিনিত আৰু অকণ নিমখ লাগিব। এতিয়া তেলটো গৰম হওঁতে জলকীয়াখিনি দি দিছে। দি পেলাই জাষ্ট অকণমান ভাজিব আৰু বেছি টাইম ভাজিবলৈ নালাগে, অকণমান ভাজিলেই হ'ল। 1 মিনিটমান অকণমান হালধি দি দিছে। ইয়াতে নিমখখিনিও দিব। এনেকৈ লৰাই ভাজি থাকিলেই হ'ল। এতিয়া মছলাখিনি দি দিব। মছলাখিনি দিয়াৰ পিছত খুব বেছি 20 ছেকেণ্ডমান ভাজি ল'লেই হ'ল, বেছি ভাজিবলৈ নালাগে। 20 ছেকেণ্ডমান ভাজি পেলাই গেছটো নমাই দিলেই হ'ল। আৰু গেছটো নমাই ঠাণ্ডা হোৱাৰ পিছত ইয়াতে নেমু দিব লাগিব। মই নেমুখিনি দেখাব পাহৰিলোঁ। নেমুখিনি 2 চামুচমান দিলেই হ'ল। এতিয়া ভৰাই দিছে। জুজু গা বেয়া হ'ল, তাক ডক্টৰ তালৈ আনিলোঁ। ভাবিলোঁ পাণ খাই যাওঁ। আৰু এইখন হৈছে কোকোনাট কুলফি পাণ। মই ফায়াৰ পাণখন খালোঁ, খুব ভাল লাগিল। এইখন পাণ যে আৰু টেষ্টি হয়। আৰু এতিয়া এইখিনি লৈ যাম। এয়া মায়ে ঘৰতে সৰু মাছ জীয়াই ৰাখিছে। এয়া পুখুৰীৰ মাছ হয়। ইয়াতে আছে কাৱৈ আৰু শ'ল মাছ। তাৰপিছত এয়া কুঁহি মাছ আছিলে, সেয়া ভাজি আছে। এয়াও ঘৰৰ মাছে। তাৰ লগতে আমাৰ জুজুৰ কাৰণে এই 2টা মাছ ভাজিব লৈছে। আৰু আমাৰ ভাত খাবই হৈ গ'ল, বাকী ভিডিঅ' কৰাই নহ'লে। এয়া আজি বনাইছে আলুৰ চৰচৰি, মাটিমাহ, মাছৰ ভাজি, ভাত। এয়াই আজি আমাৰ ৰাতিৰ ভাত।